কি খবৰ ভালে চাগে আই হোপ আজি মই এটা জায়গাত আপোনালোকক লৈ যাব উলিয়াইছোঁ যে বৰ্তমান আপোনালোকে জানে যে কি সিজন চলি আছে পিকনিকৰ সময় আৰু জানুৱাৰী মাহ আহি আছে যিহেতু গতিকে আপোনালোকক মই এনেকুৱা এটা পিকনিক প্লেছত লৈ যাম যিটো নেকি কম বাজেটত কম খৰচত দিনটোতে খাই দিনটোতে ঘূৰি আহিব পাৰে গতিকে বলক যাওঁ আগতে ৰাস্তা সৰু আছিল এতিয়া বৰ্তমান ডাঙৰ কৰিছে ভাল কৰিছে আৰু এইবাৰ গাড়ী চাৰি পাৰ্কিঙো বনাইছে আগতে ইমানখিনি ব্যৱস্থা নাছিলে ইমান ডাঙৰ স্পেচ বনাইছে য'ত নেকি গাড়ী এতিয়া অৱন ৰাখিব আৰু ইমানখিনি গাড়ী অৱশ্যে হয়েই যিহেতু জেগা কম হৈ যায় গাড়ীৰ বহুতো ভিৰ হৈ যায় গতিকে এইবাৰ স্পেচটো ডাঙৰ বনাইছে ভাল হৈছে ময়ো ভাল পাইছোঁ আৰু বৰ্তমান ষ্টাৰ্ট হৈ গৈছে মানুহ অহা চাওক এফালে মই দেখুৱাব বিচাৰিম এই ষ্টেপৰ চাওক অলৰেডি পিকনিক খোৱাৰ কাৰণে মানুহ আহি গৈছে তো আৰম্ভ হৈ গৈছে আপোনালোকেও যদি বিচাৰে তে আহি এসাঁজ ইয়াত ধুনীয়াকৈ খাই যাব পাৰে তো বলক আমি আগত আৰু পাৰ্কিং কৰা জেগা বনাইছে আমি সেইখিনি চাওঁ এয়া চাওক সেইখিনি কিমান ডাঙৰ জেগাখন আছে দেখিছে আপোনালোকে ইয়াত গাড়ী অগণন ৰাখিব পাৰিব বাইক ৰাখিব পাৰিব গাড়ী ৰাখিব পাৰিব য'ত যি আছে চব ৰাখিব পাৰিব আৰু ইফালৰ পৰাতো ৰাখিব পাৰিব ক'লোৱেই আগত আৰু বনোৱা আছে আপোনালোকে আৰু দেখাই আছোঁ আগত আহক চাওক একেলগে চাওক দুই আহি থাকক মোৰ সতে আহিলে নিজ চকুৰে দেখা পাব কিমান ধুনীয়া লাগিব আৰু মানে কম টকাতে ইয়াত ধুনীয়া কৰি আপুনি এসাঁজ ধুনীয়াকৈ তৃপ্তিৰে খাই যাব পাৰিব ইফালে পাহাৰ আছে মই পাহাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আমাক পাহাৰ আছে চাওক আৰু ইফালে ওচৰতে জুৰি আছে আৰু ইয়াতে সন্মুখত চুইচ গেটটো আছে আৰু এইফালে ৰাস্তাটো কি ধুনীয়া আগৰ দৰে ধূলি বালি নাই ৰাস্তাটো একদম ধুনীয়া পকা বনালে এতিয়া আৰু আহিবলৈ পাৰিব আপোনালোকে গাড়ী কোনো ধৰণৰ প্ৰব্লেম নহ'ব গতিকে ধুনীয়াকৈ আহক খাওক মই যিটো লোকেশ্যন সেইটো ধুনীয়াকৈ দি দিম মই আপোনালোকে পাই যাব ডিষ্ট্ৰিক্টৰ নাম সুধি দিয়ে নেকি তো মই আপোনালোকক এতিয়া দেখুৱাম মানুহবোৰ ক'ৰ পৰা আহিছে সুধিবলৈ চেষ্টা কৰিম তেওঁলোকে তো মই গৈ আছোঁ এতিয়া পানী পাৰ হ'ব লাগিব আৰু আপোনালোকৰ কাৰণে ইমানখিনিতো কৰিব লাগিবই তো এয়া মই এখেতলোকক সুধিম ক'ৰ পৰা আহিছে আৰু কেনেকুৱা লাগিছে এই জেগাটো চাওক কেনেকুৱা লাগিছে ইয়াতে বহুত ভাল লাগিছে আমি সদায় ইয়াতে আহি থাকোঁ আৰু জাগাটো বহুত ভাল আছে আৰু মজা লাগিছে আমি চব আহি থাকোঁ আমাৰ ভাই লোক ইয়াতে আছে হয় নেকি আমাৰ দোষ আছে কিমান বাৰ মান আহিলে এতিয়া আমি ইয়াতে আহিলো বহুত বাৰ আহিলো হিচাপ নাই পিকনিক খাবলৈ আহিছিলে নেকি মই সপ্তাহত একবাৰ আহো মিছ নাই হয় নেকি এনে জেগাটো কেনেকুৱা লাগিছে আপোনাৰ বহুত বঢ়িয়া লাগিছে জাগাটো যোৱা বছৰ আহিছিলে নেকি পিকনিক প্লেচত কেনেকুৱা লাগিছে মানুহ কিমান মান হৈছিলে বহুত মানুহ যোৱা বাৰৰ পৰা এবাৰ কিবা চেঞ্জেছ দেখিছে নেকি জেগাটো হৈছে ৰাস্তা হৈছে ইয়াতে পাৰ্কিং বনাইছে ইয়াতে ৰাস্তা বনাই আছে ভাল লাগিছে ন ঠিক আছে আৰু এখেতক সুধিম আপুনি ক'ৰ পৰা আহিছে মই মনাতলিৰ পৰা আহিছোঁ ওচৰৰে হয় কিন্তু ইয়াত মাজে সময় আহি থাকোঁ গৰম দিনতো আহোঁৱে তো ইয়াত কি হ'ল বস্তু মানে যোৱাবাৰতকৈ অলপ ডেভেলপ হৈ আছে লাহে লাহে ডেভেলপ হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে আৰু ইয়াত পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে নতুন কৰি তো ৰাস্তাবোৰ বহলাই দিছে আৰু তাৰপিছত চাইনবোৰ্ডতো লিখি দিছে নটিচ বৰ্ড এখন থাকে ন তো বুঢ়ী গংগা বুলি লিখি দিছে বহুত ধুনীয়া প্লেচ হয় ইয়াত প্ৰত্যেকবাৰে মানে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে যেনেকৈ আমাৰ ভাইটিবিলাক আহিছে দাদাবিলাক আহিছে নহয় জানো তো তেনেকুৱাই আহে বহুত ভাল লাগে একেলগে মানে পিকনিক খাই নেকে থাকি নেকে এনজয় কৰি নেকে সো আপোনালোকে আহক সেইটোৱে আশা কৰোঁ বুঢ়ী গংগা হয় হোজাই ডিষ্ট্ৰিক্টৰ হয় দবকা এৰিয়াৰ ভিতৰত পৰে তো আহি যাওক তো শুনিলে আপোনালোকে কিমান ধুনীয়া এটা প্লেচ হয় নিশ্চয় দেখিলে কিমান এটা ইণ্টাৰেষ্টিং পইণ্ট হয় এইটো স্পট আপোনালোকে গতিকে দেৰি নকৰিব এইবাৰ যিহেতু জানুৱাৰী আহি আছে
তো আপোনালোকক দেখালোঁ জেগাটো কেনেকুৱা, আৰু যদি ভাল লাগে আৰু যদি এইবছৰ আহে নহয় কমেণ্টত নিশ্চয় জনাব। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানেই, আৰু আপোনালোকে আহিব আৰু জেগাটো বহুত ধুনীয়া হয়, বাৰে বাৰে কৈ আছোঁ। তো ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব, আৰু কমেণ্টত সুধিব কিবা সুধিব লগা থাকিলে, জেগাটোৰ বিষয়ে কিন্তু নিশ্চয় জনাব আহিলে। তো আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈ